অকণিহঁত মই আজি তোমালোকক লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এটি সাধু পঢ়ি শুনাবলৈ আগবাঢ়িছোঁ। শুনিবা দেই। সাধুটোৰ নাম হ'ল ছয় সখীয়েক আৰু এক ৰাক্ষসী। এখন নগৰত 5টা ডেকা ল'ৰাই সিহঁতৰ বাপেকহঁতৰ সৈতে দ্বন্দ্ব কৰি ঘৰত নাথাকোঁ বুলি দেশ ভ্ৰমণ কৰিবলৈ ওলাল। সিহঁতৰে সৈতে সেই দেশৰ এলাগী ৰাণীৰ ল'ৰা এটাও ওলাল। এলাগীৰ কোঁৱৰেও বাপেকৰ পৰা মৰম চেনেহ নেপাইছিল দেখি তাৰ মনটো বিৰক্তি লাগি আছিল। এতিয়া ছয়োটাই সখী বন্ধাই লৈ কোনেও কাকো কেতিয়াও নেৰো বুলি কথা বান্ধি ল'লে। সিহঁত গৈ থাকোঁতে বাটতে ৰাতি হ'ল। বাটত যাওঁতে গধূলি পৰত সিহঁতে দেখিলে যে সিহঁতৰ পিছে পিছে ক'ৰবাৰ পৰা এজনী ফিন খোৱা ওহাৰেৰে গাখীৰতী ছাগলী আহিব লাগিছে। সিহঁতে এজোপা বৰ গছৰ তলত থাকি কটাবলৈ মন কৰি ৰ'লত দেখিলে যে ছাগলীজনীও তাতে ৰ'ল। ছাগলীজনীয়ে সেইদৰে সিহঁতৰ লগ লোৱা দেখি সিহঁতে তাইক নেখেদাই ওচৰতে বান্ধি থ'লে আৰু কোৱা মেলা কৰিলে যে ভালেই হ'ল ৰাতি এইৰ গাখীৰ খীৰাই খামহক। অলপ ৰাতি হ'লত সঁচাকৈয়ে সিহঁতে ছাগলীজনী খীৰাই বহুত গাখীৰ পালে আৰু এটাইকেইটাই হেঁপাহ পলুৱাই গাখীৰ খাই মহা আনন্দেৰে শুই থাকিল। ছাগলীজনী আচলতে ৰাক্ষসী আছিল। ৰাতি দুপৰ হ'লত তাই মনে মনে নিজ মূৰ্তি ধৰি ৰাক্ষসী হৈ ছয় সখীয়েকৰ এটাক খাই থৈ আকৌ ছাগলী ৰূপ ধৰি আগৰ ঠাইতে বান্ধ খাই থাকিল। ৰাতিপুৱালত সিহঁতে উঠি লগৰ সখীয়েকক দেখি ভাবিলে যে সিহঁতক এৰি ৰাতিয়েই পলাই গ'ল। নাইকিয়া হোৱা সখীয়েকৰ কাৰ্যক গৰিহণা দি সিহঁতে সেইদিনা আকৌ যাবলৈ ধৰিলে আৰু যাৰ ছাগলী তাৰ ঘৰলৈ যাওক বুলি ছাগলীজনী মেলি দিলে। কিন্তু অলপ গৈ দেখিলে যে ছাগলীজনীয়ে সিহঁতৰ পিছ নেৰা হ'ল। সেইদিনা ৰাতি হ'লত 5 সখীয়েকে আকৌ আগৰ দৰে গছ এজোপাৰ তলতে শুই থাকিল আৰু সিহঁতে ছাগলীজনীৰ গাখীৰ খীৰাই খাই তাইক ওচৰতে বান্ধি থ'লে। সেই নিশাও ছাগলীৰূপী ৰাক্ষসীয়ে আগৰ ৰাতিৰ দৰে 5 সখীয়েকৰ এটাক খালে। বাকীকেইটাই সেই কথা গমকে ধৰিব নোৱাৰিলে। পুৱা 4 সখীয়েকে আকৌ সিহঁতৰ ভিতৰৰ এটাক নেদেখি সিও বিশ্বাসঘাতকতা কৰি সিহঁতক এৰি গ'ল বুলি বেজাৰ কৰিলে আৰু সিহঁতে 4জনৰ ভিতৰত কোনেও কাকো নেৰো বুলি শপত খালে। সেইদিনাও গধূলি হ'লত 4 সখীয়েকে এজোপা গছৰ তলত আশ্ৰয় লৈ ছাগলীজনী বান্ধি গাখীৰ খীৰাই খাই শুই থাকিল। কিন্তু ৰাতি আকৌ আগৰ দৰেই ঘটিল। তেওঁলোকৰ এজন ৰাক্ষসীৰ পেটত সোমাল। ৰাতিপুৱা বাকী 3জনে পুনৰ তেনে ঘটনা দেখি বৰ বেজাৰ কৰি আকৌ যাবলৈ ধৰিলে। সেই ৰাতিও পূৰ্বৱতে তেওঁলোক এজোপা গছৰ তলত শুই থাকোঁতে 3জনৰ এজনক আকৌ ৰাক্ষসীয়ে খালে। ৰাতিপুৱা বাকী থকা 2 সখীয়েকে বাৰে বাৰে তেনে হোৱা দেখি নথৈ বেজাৰ কৰি সেই গছৰ তল এৰি যাবলৈ ধৰিলে। গধূলি 2ও আগৰ দৰেই আকৌ এজোপা গছৰ তলত থিতি হ'ল আৰু খাই বৈ শুই থাকিল। কিন্তু মনত নানান ভাৱনা চিন্তা হোৱা বাবে তেওঁলোকৰ ভালকৈ টোপনি অহা নাছিল। এনেতে ৰাতি দুপৰ হ'ল। ৰাক্ষসীয়ে ছাগলীৰ ৰূপ এৰি নিজ মূৰ্তি ধৰিলে। যেই তাই এজনক খাবলৈ ধৰিলে সি ৰাক্ষসীক কাকুতি কৰিবলৈ ধৰিলে, মোক নাখাবা। কিন্তু এক নিমিষতে তাৰ মাত মাৰ গ'ল। সি ৰাক্ষসীৰ পেটলৈ গ'ল। কাণ্ড দেখি ভয়ত সিজন নিঃসাৰে পৰি থাকিল। এতিয়া যিজন বাকী ৰ'ল সেইজনেই হৈছে ৰজাৰ সেই এলাগী কোঁৱৰীৰ পুতেক। ৰাতিপুৱালতে এলাগীৰ কোঁৱৰে ছাগলীজনীক তাতে এৰি থৈ ঘৰমুৱা হৈ খোজ ল'লে। অলপ বাট গৈ সি উভতি চাই দেখিলে যে ছাগলীজনী তাৰ পিছে পিছে আহিছে। মাৰি এডাল লৈ সি ছাগলীজনীক ইমানকৈ খেদালে কিন্তু কোনোপধ্যেই ৰাক্ষসী ছাগলী তাৰ পিছ নেৰা হ'ল। শেষত সি কোবাকুবিকৈ গৈ নগৰৰ ওচৰ পাই লৰ ধৰি নগৰত সোমালগৈ আৰু ছাগলীজনী এজনী সুন্দৰী ছোৱালী হৈ তাৰ পিছে পিছে লৰিবলৈ ধৰিলে। কোঁৱৰে উধাটো খাই গৈ ৰজাৰ আগতে ওলাই সকলো কথা ক'লত তাৰ পিছত যোৱা ছোৱালীজনীয়েও সেইবোৰ মিছা বুলি ৰজাক ক'লে। ৰজাই তাইৰ ৰূপ দেখি মোহ গৈ কোঁৱৰৰ কথা মিছা বুলি উৰাই দি ছোৱালীজনীক নিজৰ কুঁৱৰী পাতি ল'লে। বাপেকৰ ব্যৱহাৰত মৰ্মান্তিক বেজাৰ পাই এলাগীৰ পুতেক গুচি গৈ নিজৰ ঘৰত থাকিলগৈ।
এমাহমানৰ ভিতৰতে ৰজাই দেখিবলৈ পালে যে ৰজাৰ ঘৰৰ মানুহ ঢুকাই যাবলৈ ধৰিছে। ৰজাই এই কথাটোৰ কাৰণ বিচাৰি দেখিলে যে তেওঁৰ মৰমৰ কুঁৱৰীয়ে দিনৌ ৰাতিয়ে এটা এটাকৈ মানুহবোৰ খাই ঢুকাই নিছে। তেতিয়া ৰজাই বুজিব পাৰিলে যে এলাগী কুঁৱৰীৰ পুতেকে কোৱা কথা সঁচা। তেওঁ যাৰ ৰূপত মোহ গৈ যাক তেওঁ মৰমৰ ৰাণী পাতিছে সেইজনী এজনী ৰাক্ষসীহে। ইয়াৰ পিছতে ৰজাই এলাগীৰ পুতেকক মতাই আনি ক'লে যে যদি সেই ৰাক্ষসীৰ হাতৰ পৰা তেওঁক সৰুৱাই দিব পাৰে তেন্তে তাক তেওঁ উঠি ৰজা পাতিব। পুতেকে এই কথা শুনি বাৰু চেষ্টা কৰি চাওঁ বুলি ওলাই গৈ এখন নৈৰ কাণত বহি ভাবিবলৈ ধৰিলে। এনেতে এটা চিলনী ক'ৰবাৰ পৰা উৰি আহি তাৰ ওচৰতে পৰি তাক ক'লে যে তুমি কিয় এইদৰে ভাবি আছা? তুমি এই নৈৰ পাৰেদি হাবিয়ে হাবিয়ে দিন চেৰেকৰ বাট গ'লে এখন ৰাক্ষসৰ দেশ পাবাগৈ। তাতে এই ৰাক্ষসীৰ ৰাণীৰ মাক থাকে। মাকৰ নাম মালতী আৰু এই ৰাণীৰ হৈ থকা জীয়েকৰ নাম আলতী। তুমি আলতীৰ পুতেক বুলি তাতে কান্দি থাকি মাকৰ আগত চিনাকি দিলেই তোমাৰ কাৰ্য সিদ্ধি হ'ব। এইদৰে যি কৰিব লাগিব চিলনীয়ে তাক শিকাই দিলে। চিলনীৰ কথা শুনি কোঁৱৰে সেইদৰে গৈ ৰাক্ষসীৰ দেশ পালেগৈ। এঠাইত বহি আলতীৰ মাক মালতী ঐ জীয়েকৰ নৰিয়া টান বুলি বিনাই কান্দিবলৈ ধৰিলে। তাৰ কান্দোন শুনি মালতী ওলাই আহি তাক সুধিলে, তই কোন? আলতীৰ কি হৈছে? কিয় কান্দিছ? কোঁৱৰে উত্তৰ দিলে, মই আলতীৰ পুতেক। তেওঁ বৰ মৰা মোচা নৰিয়া। সেই দেখি মোৰ বুঢ়ী আইক বাতৰি দিবলৈ আহিছোঁ। তুমিনো কোন? মালতীয়ে ক'লে, ময়ে মালতী। এই কথা শুনি কোঁৱৰে কান্দিবলৈ ধৰিলে। মালতীয়ে কোঁৱৰক নাতিয়েক ভাবি মৰম কৰি ঘৰলৈ লৈ গ'ল। কিন্তু কোঁৱৰে বৰকৈ কান্দি মালতীক ক'বলৈ ধৰিলে, বুঢ়ী আই, মোৰ আইৰ ইমান নৰিয়া মই দেখি আহিলোঁ, এতিয়া মানে তেওঁ কিজানি ঢুকালেই। এই কথা শুনি মালতীয়ে তাক বুজনি দি ক'লে, মোৰ সোণাই, তই বেজাৰ নকৰিবি। তোৰ মাৰ মৰিব নোৱাৰে। মই তোৰ মাৰৰ দেহ লাও তোক দেখুৱাওঁ আহ। এই বুলি চোৰ চাঙত তাক তুলি মালতীয়ে জীয়েকৰ দেহ লাওটো দেখুৱাই ক'লে, এইটো দেহ লাও মোৰ সেইটো মাৰৰ সৌকেইটা মোমায়েৰহঁতৰ। বোপাই, এই দেহ লাওকেইটা নাকাটিলে আমি কোনো নমৰোঁ। তই মিছাতে কিয় বেজাৰ কৰিছ? ইয়াৰ আগেয়ে চিলনীৰ বুদ্ধিমতে কোঁৱৰে তাৰ গাৰ কাপোৰৰ ভিতৰত লুকাই দা এখন লৈ গৈছিল। সি তৎক্ষণাত সেইখন উলিয়াই তাৰে ঘেচ দেহ লাওকেইটা কাটি পেলালে। ইফালে ৰজাৰ আগতে আলতীয়ে নিজৰ ৰাক্ষসী ৰূপ ধৰি ধুপুচকৈ পৰি মৰি থাকিল। ইয়াৰ পিছত এলাগীৰ কোঁৱৰক বাপেকে উঠি ৰজা পাতি নিজেই বহি ৰজা হৈ সুখেৰে দিন কটাবলৈ ধৰিলে। ধন্যবাদ দেই।